তো হেল্ল' গাইছ, মই এইটো নতুনকৈ ইউটিউব চেনেল খুলিছোঁ ৰাহুল টু ব্লগছ বুলি, আৰু আপোনালোকে যাতে মৰম দিয়ে বাবে এইটোৰ কাৰণে মই ইউটিউব চেনেলটো খুলিছোঁ। আৰু মই ভিডিঅ' এটা দিছোঁ যাতে মিনি ব্লগ, আপোনালোকে বা চাইছে নে নাই নাজানো, আৰু যাতে আপোনালোকে মৰম দিয়ে এইৰ বাবে মই ভিডিঅ' বনোৱা কৰিম। আৰু বহুতে ভিডিঅ' বনাই মই জানো, বিকাশ দাহঁতৰ ভিডিঅ' চাওঁ, এইকাৰণে ময়ো ভাবিছোঁ ইউটিউব চেনেলে এটা খোলোঁ, এইকাৰণে খুলিছোঁ। আৰু আগতে মই মিনি ব্লগ দিছোঁ। মই জানো গাঁৱৰ মানুহ কিবা ক'ব বুলি, মোৰ একো আপত্তি নাই, এইটো একো নাই। গাঁৱৰ মানুহেতো ক'বই না, ভিডিঅ' বনালে কিবা ক'বই, ভিডিঅ' বনাইয়ে পঢ়িব লাগে। আৰু মই ক্লাছ 10ত পঢ়োঁ, এইবাৰ মেট্ৰিক দিম। আপোনালোকে যাতে সহযোগ কৰে ভিডিঅ' বনোৱাত, আৰু মই যাতে ভাল ভিডিঅ' বনাওঁ, আৰু আপোনালোকে যাতে মৰম দিয়ে, সেইবাবে মই আপোনালোকক কৈছোঁ, আপোনালোকে যাতে মৰম দিয়ে আৰু একবাৰ ভিডিঅ' বনাই যাম। যিমান মৰম আহে সিমানে ভিডিঅ' বনাই যাই থাকিম। তো আজিৰ ভিডিঅ' এইখিনি আছিল, আপোনালোকক জনালোঁ। আৰু যদি আপোনালোকে মিনি ব্লগটো চোৱা নাই, আপোনালোকে গৈ ফালে চাওক, আৰু আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে বেল আইকনটো দাবাই দিব। আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। আজিলৈ বাই বাই, টাটা।